Hello everyone, good morning. কি খবৰ আপোনালোকৰ ভালে মোৰটো ভালে আৰু মোৰ চেনেলৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে পুনৰবাৰ আকৌ স্বাগতম জনাইছো আৰু মই ভিডিঅটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিম আৰু ৰাতিপুৱাও নহয় বাৰু আৰু এতিয়া বজিছে 11টা আৰু মই ভাবিছো আজি বজাৰ কৰিবলৈ যাম যেহেতু বিহু পালেহি আৰু যেহেতু মানে মায়ে মাতিছে মোৰ তেনেকৈ বজাৰ কৰিবলৈ নাই মাৰহে আছে মানে আমাৰ বগীবিলৰ মাৰ আৰু মায়ে বোলে কিবা এটা ল'ব আপোনালোকক দেখাম তাকে আৰু এতিয়া মই ওলাই যাম আৰু ওলোৱা নাই ওলাই লম আৰু তাৰপিছত ভাবিলো আপোনালোকক দেখাবলৈ ভিডিঅটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ ঘৰৰ পৰাই তাকে চাই থাকিব ভিডিঅটো মই এতিয়া ওলাই লৈ আপোনালোকক আকৌ লগ পাম এতিয়া একেবাৰে ৰেডি হৈ গ'লো এতিয়া ডাইৰেক্ট পালোহি দোকান মানে মোবাইলৰ দোকান পালোহি যেহেতু মই কৈছিলোঁ যে মায়ে কিবা এটা ল'ব চ' এয়াই আৰু মায়ে ল'ব মানে আৰু ফোন এটা মোবাইল এটা ল'ব এতিয়া চাই আছোঁ কি লয় আৰু মাৰ ফোনটো আৰু যেহেতু মাৰ ফোন এটা আছিলে সেইটো বেয়া হ'ল মানে অলপ শ্ল' হৈছে সেইবাবে ভাবিলে তেওঁ নিজেই নতুন এটা লৈছে আৰু তেওঁ নিজেই লৈছে আৰু নিজে বস্তু এটা কিনা বহুতেই ফূৰ্তি লাগে নহয় জানো আৰু ভালো লাগে আৰু নিজে যদি ইনকাম কৰি কিবা এটা বস্তু লোৱা হয় নিজে যদি লোৱা হয় মানে মনটো মানে বহুত ভাল লাগে যে কিবা এটা পাৰিছোঁ নিচিনা লাগে আৰু যোনবিলাকে মানে এতিয়ালৈকে একো নাই কৰা বা যিহেতু ইনকাম চবৰে কৰাৰ হেৰি নাথাকে বা কিবা হ'লেও কৰিব পাৰে কিন্তু নিজে মানে কিবা এটা কৰি যদি কিবা এটা বস্তু ল'ব পৰা হয় মানে মনটো বহুত ভাল লাগে আৰু বেলেগক দি হ'লেও ভাল লাগে নহয় জানো তেওঁ চাই আছে পুৰা ফোন ল'ব আৰু এতিয়া এটা কি টেম্পাৰখন তুমি নিজে কিনিছানে পাপাই দিলে নি নিজে লৈছা বাহ লোৱা আৰু ফোনটো কিনা হ'ল বাৰু আৰু মায়ে কৈছে আৰু এতিয়া ফোনটোত লগাই দিছে টেম্পাৰ আৰু টেম্পাৰ লগালে মোবাইলটো চেফটি হৈ থাকে আৰু এতিয়া কভাৰ এটা ল'ব লাগিব আৰু এতিয়া আহিছোঁ বজাৰত ল'ম এতিয়া মানে আৰু ইমান ভিৰ চাওকচোন মানে বিহু বুলি মানে বহুতেই ভিৰ আৰু এতিয়া আমি গৈ আছোঁ এতিয়া আহিলোঁ মাৰ ফোনৰ কভাৰ ল'বলৈ আৰু এতিয়া লৈ ল'লোঁ আৰু এতিয়া আহিলোঁ হোটেল এখনত খাবলৈ আৰু এয়া পাপাৰ লগৰ দুজন আহিছিলে তেওঁলোকে খুৱাইছে আৰু মাতিলে আৰু চাহ একাপ খাই যাবলৈ আৰু এয়া মায়ে ল'লে আৰু এই দোকানখনৰ পৰা লৈছে আৰু এতিয়া খাই বৈ ওলালোঁ আৰু এতিয়া ডাইৰেক্ট আহি গ'লোঁ চিটি কাৰ্ড বিশাল ভিৰ হোৱাৰ কাৰণে আমি গুচি আহিলোঁ চিটি কাৰ্ড আৰু এয়া পাপাই চাইছে বেটালৈ চোলা চাইছে কিন্তু ইয়াত পচন্দ তেনেকৈ হোৱাই নাই চাই আছে আৰু যদি পচন্দ নহয় বেলেগত ল'ব লাগিব আৰু এয়া চাই আছোঁ চিটি কাৰ্ডত আৰু এয়া পে'মেণ্ট কৰিবলৈ ইমান ভিৰ চাওকচোন আৰু একেবাৰে আহি গ'লোঁ এতিয়া দীপিকা য'ত অকল সৰু ল'ৰা ছোৱালীয়ে কাপোৰ পায় আৰু এতিয়া তাক পচন্দ যিহেতু নহ'ল সেইকাৰণে আহিলোঁ ইয়াত ল'বলৈ দীপিকাত এতিয়া লৈ আছোঁ বেটালে কাপোৰ এয়া চিটি কাৰ্ডটোত পচন্দ নোহোৱাৰ কাৰণে এতিয়া আহি গ'লোঁ ডাইৰেক্ট দীপিকালৈ আৰু এয়া হৈছে কিডছৰ হয় সৰু ল'ৰা ছোৱালী হয় আৰু মানে আৰু এতিয়া আকৌ বেটালেই চাবলৈ আহিছোঁ দুদৈকে বোলে এবাৰ ঢোল এটা দিয়ে চ' তাকে চাবলৈ আহিছোঁ আৰু যিহেতু এটাই মানে বেটা মানে হৈছে আমাৰ বাৰ ল'ৰাটো হয় মানে বাৰ পোৱালিটো হেৰি যিহেতু এটাই নাতি আৰু সেইবাবে আৰু যি মন যায় তাকে দিয়ে আৰু মানে সামৰ্থ্য অনুসৰি আৰু তাত লৈ থাকোঁতে এয়া চাওকচোন একুৰিয়ামত ভিন্ন ধৰণৰ মাছ আছিলে দেই মাছবিলাকৰ নাম নাজানো বাৰু মানে বহুত ধুনীয়া ধুনীয়া মাছবিলাক যিহেতু একুৰিয়ামত থোৱা হয় মানে একদম ধুনীয়াকৈ আৰু এই মাছটো বহুত ডাঙৰ আছিলে কিন্তু কেমেৰাত সৰু সৰু লাগিছে বৰ ধুনীয়া ধুনীয়া মাছ আছিলে নামবিলাক নাজানো বাৰু আৰু এয়া আপোনালোকক দেখাই দিছোঁ আৰু এইখিনি কলা কলা কিবা আমাৰ চন্দা মাজনী তেনেকুৱা থাকিছে তেনেকুৱা আৰু এতিয়া একেবাৰে আহি গ'লোঁ কাপোৰ কিনিবলৈ আৰু মায়ে লৈ আজি যিহেতু মায়ে বজাৰ কৰিব আহিছে মোৰ তেনেকৈ আজি বজাৰ কৰিবলৈ নাই এতিয়া মায়ে বজাৰ কৰিছে মায়ে মাতিলে আৰু যে মোবাইল লোৱাৰ কাৰণে মায়ে কৈছে আহিবিচোন বুলি সেইবাবে মই আহিলোঁ আৰু এতিয়া মায়ে বজাৰ কৰি আছে লগতে ময়ো আছোঁ আৰু তেওঁ এতিয়া চাই আছে আৰু কাৰলৈ লৈছে গম নাপাওঁ আৰু লগতে চাগে আমালৈও ল'ব আৰু মোকো পচন্দ কৰিব কৈছে আৰু
এয়া এতিয়া ইয়াত দুযোৰ লোৱা হ'ল দেই মানে কৈ দিছোঁ ভাগৰ লাগিছে নেকি তোমাৰ বজাৰ গৈছে প্ৰায় একদম পচালি শ্বপিং কৰিছে ইয়াত বালে চেণ্ডেল এযোৰ ল'বলৈ আহিছে এতিয়া পাপাই লৈছে পূৰা শ্বপিং বাৰ কৰি মেলি কাৰণে দিছিলে আৰু ছোৱালীকেইজনী কাপোৰ এযোৰ লৈ দিলে আৰু কিবা কিবি সৰু সুৰা বস্তু লৈ দিলে বাৰু আৰু এয়া এতিয়া আছোঁ বাটাৰত এতিয়া পাপায়ো লৈছে চেণ্ডেল এযোৰ আৰু এতিয়া কাউণ্টাৰত পে'মেণ্ট কৰিছে আৰু এতিয়া ডাইৰেক্ট আহি গ'লোঁ জগদীশ আৰু জগদীশত ল'বলৈ আহিলোঁ পাপাৰ চাৰ্ট এটা তাকে বুলিও চাবলৈ আহিলোঁ জগদীশলৈ আৰু এতিয়া আহিছোঁহে বনে আৰু এতিয়া দিলে কফি খাবলৈ চ' এতিয়া কফি খাই লওঁ আৰু কফি খালোঁ আৰু ল'লোঁ আৰু এতিয়া ডাইৰেক্ট আহিলোঁ যিহেতু বজাৰ কৰা হৈ গ'ল এতিয়া খাবলৈ আহিলোঁ তৃপ্তিত আৰু এতিয়া খাই আছোঁ খাই বৈ আৰু ঘৰলৈ যাম তাৰপৰা এতিয়া পাপাই খাই আছে পাপাই বিশেষ এইবিলাক খাই ভাল নাপায় ফাষ্টফুডৰ বস্তু কিন্তু হ'লেও ৰোলটো খাইছে আৰু এগ ৰোল আৰু আকৌ পিছদিনাখনৰ হয় এইটো ভিডিঅ' আৰু পাপাৰ চাৰ্টটো নিছিলে সেইটো মানে কি হ'ল অলপ ঠেক হ'ল সেইবাবে মানে আহিছিলোঁ এক্সচেঞ্জ কৰিবলৈ আৰু মোৰ আজি বজাৰ কৰিবলৈ আছিলে চ' ময়ো আহি গ'লোঁ আৰু পাপাও ক'লে যে চাৰ্টটো চেঞ্জ কৰিব আছে সেইকাৰণে পাপাৰ লগত ময়ো সোমাই দিলোঁ আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ বাহিৰত ডেক'ৰেশ্যন কৰিছে আৰু এতিয়া আকৌ মই আহিলোঁ বজাৰ কৰিবলৈ মোৰ বজাৰ কৰিবলৈ আছিলে আৰু ভিডিঅ'টো আজি ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আজিলৈ নহ'লে বাই বাই নতুন এটা ভিডিঅ'ত আকৌ লগ পাম